হেল্ল' এভৰিৱান, আজি মই বনাইছোঁ প্ৰেছাৰ কুকাৰত চিকেন। আহকচোন চাওঁ কিদৰে বনালোঁ। ৰেচিপিটোৰ বাবে লাগিব মাংস আৰু এনেদৰে আলু কাটি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ এনেদৰে। আৰু ইয়াত আদা, নহৰু আৰু শুকান জলকীয়া আৰু জিৰা এনেদৰে একেলগে বটি লৈছোঁ। আৰু ইয়াত হালধি গুড়ি অলপ লৈ ল'লোঁ, শুকান জলকীয়া লৈ ল'লোঁ আৰু অলপ কেঁচা জলকীয়া লৈ ল'লোঁ। কেৰাহী এখন বহাই লৈছোঁ আৰু তাত অলপ তেল দি দিলোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত আলুখিনি দি দিম। আলুখিনি অলপ সময় ভাজি ল'লোঁ। এনেদৰে কিছু সময় ৰঙচুৱা কৰি ভাজি লৈ মই আলুখিনি নমাই লৈছোঁ। এতিয়া সেইখিনি তেলতে মই শুকান জলকীয়া কেইটামান দি দিলোঁ আৰু পিঁয়াজখিনি দি দিলোঁ। দি অলপ সময়খিনি ৰঙচুৱা কৰি ভাজি ল'ম। এতিয়া মই কেঁচা জলকীয়া 3টা দি দিলোঁ আৰু দি কিনে এইখিনি আকৌ ভালদৰে ভাজি ল'ম। এতিয়া মই আদা, নহৰু আৰু শুকান জলকীয়া আৰু জিৰাৰ পেষ্টখিনি দি দিম। এনেদৰে দি ভালদৰে কিছু সময় ভাজি ল'ম। যেতিয়ালৈকে গোটেই মছলাখিনি ভজা নহয় তেতিয়ালৈকে ভাজি থাকিম। আৰু লগতে ইয়াতে হালধি গুড়ি দি দিলোঁ। এতিয়া সেই মছলা থকা বাতিতে অলপমান পানী দি কিনে এইখিনি দি দিলোঁ আৰু দি কিছু সময় ভাজি থাকিম। এই মছলাখিনিয়ে তেল এৰি নিদিয়ে তেতিয়ালৈকে আমি এনেদৰে ভাজি লৈছোঁ। এতিয়া মাংসখিনিত মই আলুখিনি দি দিলোঁ, ভজা আলুখিনি, আৰু আমাৰ সেই মছলাখিনি মাংসখিনিতে দি দিলোঁ। দিয়া হৈ গ'ল। এতিয়া তাত নিমখ দি দিম। যিমান পৰিমাণৰ নিমখ লাগে সিমানখিনি দি দিম আৰু এনেদৰে ভালদৰে মিহলাই ল'ম যাতে মাংসখিনিত ভালদৰে মছলাখিনি লাগি যায়। এনেদৰে মিহলোৱা হৈ গ'ল। এতিয়া ইয়াত গৰম মছলা অলপ দি দিম আৰু গৰম মছলাখিনি দি ভালদৰে মিহলাই ল'ম। মাংসখিনি যিহেতু প্ৰেছাৰ কুকাৰত বনাম সেইবাবে এটা প্ৰেছাৰ কুকাৰ লৈ ল'লোঁ আৰু তাত অলপ তেল দি দিলোঁ আৰু আমাৰ সেই মিহলোৱা মাংসখিনিও প্ৰেছাৰ কুকাৰতে দি দিলোঁ। এতিয়া প্ৰেছাৰ কুকাৰটো গেছত বহাই দিলোঁ আৰু এনেদৰে অলপ সময় আমি ভাজি ল'ম। এতিয়া মাংসখিনিত অকণমান পানী দি দিম আৰু দি কেনে আৰু অলপ সময় ভাজি ল'ম। এনেদৰে ভজা হৈ গ'ল। এতিয়া যিমান পৰিমাণৰ পানী লাগে সিমান পৰিমাণৰ পানী দি দিলোঁ। এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই ল' ফ্লেমত কিছু সময় হ'বলৈ দিলোঁ। এনেদৰে এটা এটাকৈ 5টা চিটি দিব দিছিলোঁ আৰু 5টা চিটি দিয়াৰ পিছতহে গেছটো অফ কৰি দিছিলোঁ। আৰু আমাৰ প্ৰেছাৰ কুকাৰৰ চিকেন ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ' পাবলৈ সুমিত্ৰা উইথ চুম্পি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।